নমস্কাৰ খাৰ খোৱালাই মই অৰ্ণৱ জ্যোতি ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি আমি অসমৰ যি সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সেই সম্পৰ্কে আলোচনা কৰোঁ। আসন্ন লোকসভা নিৰ্বাচন। আমি এই লোকসভা নিৰ্বাচনত যি অসমত বৰ্তমান সাম্প্ৰতিক পৰিস্থিতি সেই সম্পৰ্কে কথা পাতিম। কেৱল কথাবিলাক আমাৰ অসম কেন্দ্ৰিক হ'ব আজিৰ এই ভিডিঅ'টোত। অসমত বৰ্তমান প্ৰায় সংখ্যক ভোটাৰে এক সুস্থ বিকল্পৰ সন্ধানত, কিন্তু পাইছোঁ নেকি আমি বিকল্প? সুস্থ ৰাজনৈতিক পৰিৱেশ যাই ৰচনা কৰিব অসমত। প্ৰথমতে আমি আলোচনা কৰোঁ সাংসদীয় গণতন্ত্ৰত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা কিয় আছে। সাংসদীয় গণতন্ত্ৰ ব্যৱস্থা যেতিয়া যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ফ'ল' বা অনুকৰণ কৰে, তেতিয়া দুখন চৰকাৰ গঠন কৰা হয়, দুই ধৰণৰ চৰকাৰ গঠন কৰা হয়। এখন হ'ল কেন্দ্ৰীয় চৰকাৰ, এখন হ'ল ৰাজ্যিক চৰকাৰ। আৰু এই চৰকাৰসমূহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বেছি আৰু ৰাজ্যিক চৰকাৰসমূহৰ ক্ষমতা কম। কিন্তু যেতিয়া সাংসদীয় গণতন্ত্ৰ ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনত প্ৰতিষ্ঠা কৰা হয়, তেতিয়া যিবিলাক দূৰৱৰ্তী অঞ্চল থাকে মূল ৰাষ্ট্ৰযন্ত্ৰৰ মূল কেন্দ্ৰৰ পৰা, অৰ্থাৎ ৰাজধানীৰ পৰা যিবিলাক দূৰৰ অঞ্চল, সেইবিলাক অঞ্চলক সদায় আওকাণ কৰা হয়, সেইবিলাক অঞ্চলৰ সমস্যাক সদায় আওকাণ কৰা হয়। গতিকে সেই কথাসমূহ কোনে দাঙি ধৰিব বিকৃত নকৰাকৈ? গতিকে যদিহে এটা অঞ্চলভিত্তিক সুস্থ ৰাজনীতিৰ আমি যদি পোষকতা কৰোঁ, তাত কোনো ভুল নাই। গতিকে আঞ্চলিক ৰাজনীতিৰ সাংসদীয় গণতন্ত্ৰত অতিকে প্ৰয়োজনীয়তা আছে। আৰু এই আঞ্চলিক ৰাজনীতিৰ জৰিয়তে, এক সুস্থ আঞ্চলিক ৰাজনৈতিক বাতাবৰণৰ জৰিয়তে এক অঞ্চলক উন্নতিৰ দিশলৈ অগ্ৰসৰ কৰাব পৰা সম্ভৱ। গতিকে ভাৰতবৰ্ষৰ যি অন্য উন্নত ৰাজ্যসমূহ আছে, সেই ৰাজ্যসমূহৰ দৰেই একেলগে হাতত হাত ধৰি যাতে অসমেও একে গতিৰে উন্নয়নৰ পথত অগ্ৰসৰ হ'ব পাৰে, তাৰ কাৰণে অসমত এক সুস্থ আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজনীয়তা আছে। কিন্তু আজি অসমত আছে জানো সুস্থ আঞ্চলিক ৰাজনৈতিক শক্তি? কেতিয়াও নাছিল আৰু আজিও নাই। কাৰণ আমি দেখি আহিছোঁ অসম গণ পৰিষদ দলক আমি সদায় কওঁ যে এক আঞ্চলিক ৰাজনৈতিক দল, কিন্তু অসম গণ পৰিষদ দলে সদায় নিজৰ যি দলীয় বক্তব্য, দলীয় মন্তব্য, সেই মন্তব্য আঞ্চলিকতাবাদী, কিন্তু তেওঁলোকৰ যিটো স্থিতি, সেই স্থিতিটো বিপৰীত। অসম গণ পৰিষদ দলৰ স্থিতি আৰু মন্তব্যৰ মাজত দলীয় সংবিধান আৰু কাৰ্যপ্ৰণালীৰ মাজত যথেষ্ট বিভেদ আছে। গতিকে এনেকুৱা এটা দলক কেতিয়াও সুস্থ আঞ্চলিকতাবাদ দল হিচাপে লৈ পিনে অসমে উন্নতিৰ পথত অগ্ৰসৰ হ'ব নোৱাৰে। গতিকে ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশৰ সুষম উন্নয়নৰ স্বাৰ্থত বিশেষকৈ আওহতীয়া যিবিলাক অঞ্চল সেইবিলাকত আৰু অনুন্নত যিবিলাক অঞ্চল, সেইবিলাক অঞ্চলত এক সুস্থ আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজনীয়তা আছে। আহক আমি এতিয়া অসমৰ পৰিপ্ৰেক্ষিতত কিয়নো আঞ্চলিকতাবাদৰ প্ৰয়োজন সেই সম্পৰ্কে আলোচনা কৰোঁ। স্বাধীনোত্তৰ কালৰ ইমান বছৰ পিছতো অসমে বিশেষ কোনো এটা ক্ষেত্ৰতে অসমৰ বিশেষ উন্নতি সাধন হোৱা নাই, যাৰ কাৰণে মানুহবোৰৰ মনত যি ৰাষ্ট্ৰযন্ত্ৰ তাৰ প্ৰতি এক ক্ষোভ মনতে সঞ্চিত হৈ আছে। আৰু তাৰ উদ্গীৰণৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি আমি ৯০ৰ দশকত দেখি আহিছোঁ, যেতিয়া বিচ্ছিন্নতাবাদৰ সংগ্ৰামখনে চৰম পৰ্যায় পাইছিল, কিমান অসমীয়াই তেজ দিছিল। গতিকে আমি নিবিচাৰোঁ পুনৰ তেনেকুৱা এক পৰিস্থিতিৰ উদ্ভৱ হওক এইখন অসম মুলুকত। আমি এতিয়াও সৰ্বভাৰতীয় মানসিকতা বিসৰ্জন নিদিয়া, কিন্তু অসমৰ স্বাৰ্থ সদায় আগস্থান দিয়া এক সুস্থ মতাদৰ্শৰ দ্বাৰা পৰিচালিত হোৱা শক্তিশালী আঞ্চলিক ৰাজনৈতিক শক্তিৰ অসমত অভ্যুত্থান হোৱাটো বিচাৰোঁ। আৰু সেইটোৰ প্ৰয়োজনীয়তা কিয় আছে সেইটো আমি ইতিমধ্যে ক'লোঁ কিছু পৰিমাণে, আৰু আলোচনা কৰিম আগলৈ। ভাৰতবৰ্ষৰ দৰে এখন বিশাল বৈচিত্ৰ্যশালী গণতান্ত্ৰিক দেশত বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ ৰাজনৈতিক শক্তি থকা তেনে স্বাভাৱিক কথা, আৰু এইটোকে কোৱা হয় দ্য বিউটি অফ ডেম'ক্ৰেচি। গতিকে কিন্তু আজি ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত হৈ আছে কি? কংগ্ৰেছে কৈছে আমাক বিজেপি মুক্ত ভাৰতবৰ্ষ লাগে, বিজেপিয়ে কৈছে আমাক কংগ্ৰেছ মুক্ত ভাৰতবৰ্ষ লাগে, আৰু যিটো বিজেপিয়ে কিছু পৰিমাণে হ'লেও সফল হৈছে যিটো কথাত, বা যি ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলসমূহ আছে তেওঁলোকে আঞ্চলিক দলসমূহক গ্ৰাস কৰিবলৈ লৈছে, এটা আদৰ্শই আন এটা আদৰ্শক গ্ৰাস কৰিবলৈ লৈছে। কিন্তু আমাক লাগে নেকি কংগ্ৰেছ মুক্ত ভাৰত, বিজেপি মুক্ত ভাৰত বা আঞ্চলিক ৰাজনৈতিক শক্তি মুক্ত ভাৰত? নালাগে। কাৰণ এইটো যি গণতান্ত্ৰিক ব্যৱস্থা তাৰ প্ৰতি এক শংকা,
ভাবুকি সৃষ্টি কৰিব ইয়াৰ দ্বাৰা গণতন্ত্ৰৰ যি বৈশিষ্ট্য তাকেই সমূলাংশে প্ৰত্যাহ্বান জনায় এনেকুৱা ধৰণৰ মানসিকতাই। আমাক সকলো ধাৰণা লাগিব, প্ৰত্যেকটো আদৰ্শই লাগিব, আৰু এইটোৱেই বিউটি অফ ডেমক্ৰেচি। আমাক প্ৰেছাৰ গ্ৰুপ লাগিব, প্ৰভাৱ গোষ্ঠী লাগিব, চব লাগিব আমাক, যাতে এখন সুস্থ গণতান্ত্ৰিক দেশ হিচাপে ভাৰতবৰ্ষই বিশ্বত খ্যাতি লাভ কৰে। ভাৰতৰ যাতে প্ৰত্যেকটো অঞ্চলে সুষমভাৱে উন্নতিৰ পথত অগ্ৰসৰ হয়। ভাৰতত যাতে প্ৰত্যেকজন মানুহে শিক্ষা পায়, সুশিক্ষা পায়, স্বাস্থ্য সেৱা পায়, প্ৰাথমিক মৌলিক অধিকাৰসমূহ যাতে পূৰণ হয়, তাৰ কাৰণে আমাক প্ৰত্যেকটো আদৰ্শৰে প্ৰয়োজন আছে। আমাৰ যদি প্ৰয়োজন নাই, সেয়া হৈছে সাম্প্ৰদায়িকতাবাদ। আমাৰ যদি প্ৰয়োজন নাই, সেয়া হৈছে জাতি ধৰ্ম বৰ্ণৰ নামত বিভাজন। গণতান্ত্ৰিক ব্যৱস্থাত এটা ৰাজনৈতিক দলেই যদি সংখ্যাগৰিষ্ঠতা লাভ কৰে, নাইবা এটা ৰাজনৈতিক দলে যদি একাধিকবাৰ শাসনত অধিষ্ঠিত হয়, তেতিয়া সেই দলটো স্বেচ্ছাচাৰী হোৱাটো তেনে স্বাভাৱিক কথা, যাৰ ফলত কংগ্ৰেছে শাসনৰ পৰা আঁতৰিবলৈ বাধ্য হৈছিল, যাৰ ফলত বিজেপিয়ে ভাৰতবৰ্ষ শাসন কৰাৰ সুবিধা পাইছিল। কিন্তু কংগ্ৰেছতকৈও দ্ৰুত হাৰত বিজেপিত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছে। কিয় হৈছে? কাৰণ বিজেপিক বৰ্তমান মানুহে বিশ্বাসত ল'ব পৰা নাই, আৰু বিশ্বাসত ল'ব নোৱাৰাৰ কেইবাটাও কাৰণ আছে। আমি কাৰণবোৰ বিশ্লেষণ কৰিম, আৰু কিন্তু আমি আজি অসমৰ পৰিপ্ৰেক্ষিতত কিয় এক সুস্থ বিকল্পৰ প্ৰয়োজনীয়তা আহি পৰিছে সেই সম্পৰ্কেও আলোচনা কৰিম। অসমৰ মানুহে এতিয়াও কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথা পাহৰা নাই, আৰু বিজেপিৰ অসম বিদ্বেষী নীতি, সাম্প্ৰদায়িক ৰাজনীতি পাহৰা নাই। গতিকে এতিয়া অসমৰ জনসাধাৰণে কি কৰিব? অসমৰ জনসাধাৰণে কিয় আজি সুস্থ বিকল্পৰ অভাৱ অনুভৱ কৰিছে? অসমত কিমান সংগঠন আছে? 70টা সংগঠনে কেবৰ এগেইনষ্টত প্ৰতিবাদ কৰিছিল। 30টা সংগঠনে সদৌ অসম ছাত্ৰ সন্থাৰ অধীনত কেবৰ বিপক্ষে আন্দোলন কৰিছিল। কিন্তু আজি কেবৰ সপক্ষে যিসকলে মাত মাতিছিল, তেওঁলোকে কেৱল বিকল্প হিচাপে থিয় দিছে কংগ্ৰেছৰ বিপক্ষে। আৰু কংগ্ৰেছক যদি আপুনি ভোট নিদিয়ে, তেন্তে বিজেপিক দিব লাগিব, বিজেপিক নিদিলে কংগ্ৰেছক দিব লাগিব। অৰ্থাৎ ৰাজনীতিটো কেৱল দ্বিমেৰুত আছে। অৰ্থাৎ আপুনি হয়তো কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ পাহৰি কংগ্ৰেছক ভোট দিব লাগিব, নহয়তো বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি পাহৰি নাইবা অসম বিদ্বেষী নীতি পাহৰি বিজেপিক ভোট দিব লাগিব। আপুনি বাধ্য, কাৰণ আপোনাৰ ওচৰত বিকল্প নাই। আৰু কিয় এই বিকল্প নাই? এই বিকল্প নোহোৱা যিটো অৱস্থা, এই অৱস্থাটো কোনে সৃষ্টি কৰিছে? আমাৰ হাতত কোনো ধৰণৰ সুযোগ নাছিল নেকি বিকল্প সৃষ্টি কৰাৰ? কি এক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰকোপত পৰি অসমীয়া মানুহে আজি সুস্থ বিকল্প হেৰুৱাই পেলাইছে? অসম গণ পৰিষদৰ দৰে এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক শক্তি থকাৰ পিছত আজি কিয় অসমে আঞ্চলিক ৰাজনৈতিক শক্তিৰ অভাৱ অনুভৱ কৰিছে? কিয় এক অসমত বিকল্প নাই সুস্থ? অসমৰ দৰে অতিকে পিছপৰা অঞ্চল এটাত অগপৰ দৰে সুবিধাবাদী দলৰ কোনো স্থান নাই। অসমত লাগে এক নিজৰ স্থিতিত অটল, অসমৰ স্বাৰ্থ সদায় আগস্থান দিয়া, সৰ্বভাৰতীয় মনোভাৱ বিসৰ্জন নিদিয়া, কোনো ৰাষ্ট্ৰীয়তাবাদী দলে গ্ৰাস কৰিব নোৱাৰা এক শক্তিশালী আঞ্চলিক গণতান্ত্ৰিক ৰাজনৈতিক শক্তি। বন্ধুসকল, আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। কেৱল আমি আমাৰ মনত উদ্গিৰিত হৈ থকা, আমাৰ মনত সঞ্চিত হৈ থকা প্ৰশ্নসমূহৰ অৱতাৰণা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে, আৰু এই প্ৰশ্নসমূহ আমি প্ৰত্যেকেই কৰা উচিত আজিৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত। গতিকে বন্ধুসকল, আহক আমি এক সুস্থ ৰাজনৈতিক বিকল্পৰ সন্ধানত নিজৰ মনত থকা প্ৰশ্নসমূহৰ অৱতাৰণা কৰোঁ। কোন দায়ী এই যি এক ৰাজনৈতিক পৰিৱেশ য'ত সুস্থ বিকল্পৰ অভাৱ, এই পৰিস্থিতিটোৰ বাবে কোন দায়ী? আমি প্ৰশ্ন কৰিব লাগিব। আমি ৰাষ্ট্ৰযন্ত্ৰক প্ৰশ্ন কৰিব লাগিব, আমি প্ৰতিটো দল সংগঠনক প্ৰশ্ন কৰিব লাগিব, প্ৰত্যেকজন মানুহক প্ৰশ্ন কৰিব লাগিব, যিয়ে আমাৰ সমাজক, আমাৰ অসমক, আমাৰ এই ৰাজ্যখনৰ নেতৃত্ব ল'বলৈ আগবাঢ়ি আহিছে। গতিকে বন্ধুসকল, আমি ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ।